যদি এটা ইউটিউব চেনেল আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব। গোটেই ভিডিঅ'টো চাব, তেতিয়াহে বুজি পাব। আপুনি যদি এটা ইণ্ট্ৰ' খুলিব বিচাৰে তেতিয়াহ'লে আমি চাব লাগিব গুগলৰ ক্ৰমত গৈ পেলাই ইয়াত চাৰ্চ কৰিব লাগিব FLIRESS। তাৰপিছত আমি ইয়াত যোৱাৰ পিছত গেট ষ্টাৰ্টেড ফৰ ফ্ৰী ইয়াত টিপিব লাগিব। তাত টিপাৰ পিছত আপ উইথ ইয়ৰ গুগল একাউণ্ট, চিংগিং আপ উইথ ইয়ৰ গুগল একাউণ্টত ক্লিক কৰি আপোনাৰ এটা গুগল একাউণ্ট দিব লাগিব, জিমেইল একাউণ্ট দিয়াৰ পিছত আপুনি ইয়াত যাব লাগিব। ইয়াত আপুনি চিলেক্ট কৰিব লাগিব, যোনটোৱে আপোনাক কয়। মই যোনটো দেখিছে এইটোত কৰিম। ক্লিক কৰাৰ পিছত আপুনি তলফালে এটা কাষ্টমাইজিং নাও বুলি এটা কালাৰ চিলেক্টটো কৰি লোৱাৰ পিছত দেখিছোঁ জদুমনি কাৰেকশ্যন, আৰু ইয়াত আপুনি মই ছাবস্ক্ৰাইব মাই চেনেল বুলি লিখি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত ছাবমিট অৰ্ডাৰত ক্লিক কৰিব লাগিব। যেতিয়া ছাবমিট অৰ্ডাৰ কৰিব, ইয়াত আহিব য়েছ প্লেচ অৰ্ডাৰত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত ভিউ মাই অৰ্ডাৰত ক্লিক কৰিব লাগিব। লোডিং হৈ আছে। লোড হৈ গ'ল। লোড হোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰি পেলাই চাব পাৰিব আপোনাৰ কোনটো বনিছে। এনেকৈ অলপ হৈছে দেখিছে আপোনালোকে। এনেকুৱাকৈ এটা আহিছে, এনেকুৱা এটা ইণ্টৰটো হোৱাৰ পিছত আপুনি এই ভিডিঅ'টো এবাৰ ক্লিক কৰাৰ পিছত আপোনাৰ কিনাৰত এটা আহিব। তাৰপিছত আপুনি ইয়াত ডাউনলোডিং কৰিব লাগিব। ডাউনলোড ফাইল ডিটেইলছ বুলি এটা আহিব, তাত ডাউনলোড হৈ থাকিব। ডাউনলোড হোৱাৰ পিছত ৰাইট চিনটো মাৰি পেলাই আপুনি যাব লাগিব আপোনাৰ গেলাৰীত যোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা আহিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।